নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি আমি এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বিশেষকৈ নিবনুৱাসকলৰ বাবে এই খবৰ নিতান্তই দৰকাৰী। বন্ধু-বান্ধৱীসকল, নিবনুৱাসকলৰ বাবে সুবৰ্ণ সুযোগ আহি পৰিছে। দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ অসম চৰকাৰৰ বিশেষ উদ্যোগত জিলা পৰ্যায়ত নিয়োগ মেলা ইতিমধ্যে অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা প্ৰকল্পৰ অধীনত ভাৰত চৰকাৰৰ এয়া এক সুন্দৰ পদক্ষেপ। জিলা পৰ্যায়ত নিয়োগ মেলা অনুষ্ঠিত হ'ব অসমৰ প্ৰায়বোৰ জিলাতে, আৰু এই মেলালৈ প্ৰাৰ্থীসকলে নিজৰ বায়'ডাটাৰ 2খন প্ৰতিলিপি লগত অনাটো বাধ্যতামূলক। আমি এতিয়া তাৰিখ অনুযায়ী জিলা আৰু স্থানসমূহ য'ত নিয়োগ মেলা অনুষ্ঠিত হ'ব সেই বিষয়ে আমি আপোনালোকক জনাবলৈ ওলাইছোঁ। প্ৰথম ওদালগুৰি 22 ডিচেম্বৰ 2021 তাৰিখে ওদালগুৰি জিলাত নিয়োগ মেলা অনুষ্ঠিত হৈছে, আৰু ইয়াৰ স্থান হৈছে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ ওদালগুৰি। ঠিক তেনেকৈ 23 ডিচেম্বৰ 2021 তাৰিখে অনুষ্ঠিত হ'বলগীয়া জিলাকেইখনৰ নাম হৈছে কামৰূপ মেট্ৰ, বঙাইগাঁও, মৰিগাঁও, দক্ষিণ শালমাৰা, ধুবুৰী, গোৱালপাৰা, উত্তৰ লখিমপুৰ, মঙলদৈ, তেজপুৰ, বিশ্বনাথ চাৰিআলি, হোজাই, গোলাঘাট, শিৱসাগৰ, সোণাৰী, ডিব্ৰুগড়, তিনিচুকীয়া, নলবাৰী, নগাঁও, বৰপেটা আৰু যোৰহাট। আৰু এই জিলাকেইখনৰ অনুষ্ঠিত হ'বলগীয়া নিয়োগ মেলা অনুষ্ঠিত হ'বলগীয়া ঠাইকেইখনৰ নাম হৈছে কামৰূপ মেট্ৰৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰ ৰিয়াবাৰী গুৱাহাটী, বঙাইগাঁও জিলাৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ITI বঙাইগাঁও, মৰিগাঁও জিলাৰ ITI দন্দুৰা মৰিগাঁও, দক্ষিণ শালমাৰা মানকাচৰৰ জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, ধুবুৰীৰ ভোলালাল মহাবিদ্যালয় খেলপথাৰ, গোৱালপাৰা জিলাৰ গান্ধী ভৱন বিহচি সমীপত গোৱালপাৰা, উত্তৰ লখিমপুৰৰ মহিলা ITI ছায়াৱতী উত্তৰ লখিমপুৰ, মঙলদৈৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰ মঙলদৈ, তেজপুৰৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰ তেজপুৰ, বিশ্বনাথ চাৰিআলিৰ খাহীগাঁও ষ্টেডিয়াম ফিল্ড বিশ্বনাথ চাৰিআলি, হোজাইৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰ হোজাই, গোলাঘাট জিলাৰ গোলাঘাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় গোলাঘাট, শিৱসাগৰ জিলাৰ গড়গাঁও ITI চৌহদ শিমলুগুৰি, সোণাৰী জিলাৰ BPVM উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ সোণাৰী, ডিব্ৰুগড় জিলাৰ চৰকাৰী ITI বৰবৰুৱা ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ ITI তিনিচুকীয়া, নলবাৰী জিলাৰ চৰকাৰী ITI সৰিয়হতলী নলবাৰী, নগাঁও জিলাৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰ নগাঁও, বৰপেটা জিলাৰ ITI ছোৱালী হোষ্টেল বৰপেটা, আৰু যোৰহাট জিলাৰ ITI ৰজাবাৰী যোৰহাট। ঠিক তেনেকৈ 24 ডিচেম্বৰ 2021 তাৰিখে নিয়োগ মেলা অনুষ্ঠিত হ'বলগীয়া জিলাখনৰ নাম হৈছে ধেমাজি, আৰু অনুষ্ঠিত হ'ব ITI চৌহদ ধেমাজি। 27 ডিচেম্বৰ 2021 তাৰিখে নিয়োগ মেলা অনুষ্ঠিত হ'ব লগা জিলা দুখনৰ নাম হৈছে কৰিমগঞ্জ আৰু কোকৰাঝাৰ। আৰু নগেন্দ্ৰনাথ তিলক চান্দ MV স্কুল মূল পথ কৰিমগঞ্জ আৰু ৰাস মেলাভিল কোকৰাঝাৰত এই নিয়োগ মেলা অনুষ্ঠিত হ'ব। আৰু 28 ডিচেম্বৰ 2021 তাৰিখে নিয়োগ মেলা অনুষ্ঠিত হ'বলগীয়া জিলাখনৰ নাম হৈছে হাইলাকান্দি, আৰু অনুষ্ঠিত হ'ব জিলা পুথিভঁৰাল চৌহদ হাইলাকান্দি। গতিকে বন্ধু-বান্ধৱীসকল, এইটো নিশ্চয় এক সুখবৰ। গতিকে আপোনালোকে নিয়োগ বিচাৰে বা যিকোনো এটা আপোনালোকে সংস্থাপন বিচাৰে, তেতিয়াহ'লে আপোনালোকে নিজৰ বায়'ডাটা সহ আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেটসমূহ লৈ উক্ত স্থানত উপস্থিত হ'ব। ভিডিঅ'টি চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ।